হেল্ল' বন্ধু বান্ধৱীসকল, মই বন্দনাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, আজি হৈছে উৰুকা আৰু কাইলৈ বিহু। সকলো অসমবাসী ৰাইজলৈ আমাৰ চেনেলৰ তৰফৰ পৰা হিয় ভৰা উলহ আৰু শুভেচ্ছা যাচিলোঁ। সেয়ে ভাবিলোঁ বিহু বুলি এবিধ স্পেচিয়েল পিঠাৰ ৰেচিপি ভিডিঅ' বনালোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি বনাবলৈ গৈ আছোঁ নাৰিকল আৰু বৰা চাউলৰ এবিধ পিঠা। তাৰ বাবে নাৰিকলখিনি আমি প্ৰথমে গেছটো ল' ফ্লেমত ৰাখি এনেদৰে লৰাই আছোঁ। নাৰিকলখিনিত আপোনালোকে চেনিও দিব পাৰে নাইবা এনেদৰে চুৰাও দিব পাৰে। আমি আজি চুৰা দিয়ে বনাওঁ বুলি ভাবিলোঁ। চুৰা মিঠাই দিলে যিহেতু এটা কালাৰো আহে আৰু মানে খাবলৈও ধুনীয়া এটা ফ্লেভাৰ আহে চুৰা মিঠাইৰ যিটো আমেজ। আৰু এনেদৰে লৰাই থকাৰ পিছত এটা ধুনীয়া কালাৰ আহি গ'ল। আৰু ইফালে বৰা চাউলখিনি আমি এনেদৰে ঢেঁকীত গুড়া খুন্দি আনিছিলোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব দেই, শুকান পিঠাৰ বাবে বৰা চাউলখিনি নতুন হ'লে ভাল হয় আৰু পুৰণা হ'লে অকণমান আঠাটো কমি যায় বাবে মানে বনাবলৈ অসুবিধা হয়। পিঠাগুড়িখিনি এনেদৰে টাৱাখনত দি এটা ষ্টেপ বনাই আপোনালোকে এই নাৰিকল আৰু মিঠাইৰ যিটো মিশ্ৰণ আছিলে সেইটো আপোনালোকে এনেদৰে দি ল'ব মাজত। আৰু এনেদৰে ভিডিঅ'ত দেখুওৱা ধৰণে ধুনীয়াকৈ লাহে লাহে ৰোল কৰিব। এইটো পিঠাক আমি আমাৰ ইয়াত শুকান পিঠা বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন। আৰু প্লিজ ভিডিঅ'টো যদি চাইছে তেন্তে লাইক এটা কৰি দিব দেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। বাই বাই ফ্ৰেণ্ড।